ভিডিঅ'বিলাক মোৰ এডিটিং কৰিবলৈ ইমানে এলাহ লাগে আৰু 6টা মান আছে। हेलो गाइज गुड मर्निंग की खबर आपनालोकर आशा करूँ आपनालोक सकलो भाले कुशले आछे और मयो एकदम पूरा भाले आछो। आज बहुत दिनिया हो गल बहुत दिनर मूरत आसलते मैं ब्लग बनाबले स्टार्ट करिसु। इमान दिन हो गल आपनालोकर लगत कथा नपता और ब्लग निदिया गतिके पुनर आको भाबिलो जे मैं ब्लग स्टार्ट करूँ। ब्लग निदियार विशेष एकु कारण नासिले कारण मोर माने कि एलाहटोए माने एकदम मुख खाई दिसे आरो यूट्यूबत मैं माने ब्लग दिबर कारणे भिडिओ धुनियाके बनाई थৈ दिया थाके हाँ। तार पाছত कि हय भिडिओবিলাক मोर एडिटिंग কৰিবলৈ इमाने एलाह लागे আৰু এনেকে এলাহ लागुते माने भिडिओবিলাক থাকি যাওঁতে এনেকে থাকিয়ে যায়গে মানে एडिटिंग কৰাৰ এলাহত। গতিকে আজিৰ পৰা মই পুনৰ ব্লগ দিবলৈ ষ্টাৰ্ট কৰি দিছো আৰু এতিয়াৰ পৰা আপোনালোকে মোৰ ভিডিও পাই থাকিব। গতিকে মোৰ ভিডিওবোৰ আপোনালোকে চাই থাকিব আৰু লগতে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। গতিকে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। এফালে এখেত গৈছিলে চাৰিআলিলে বজাৰ কৰিবলৈ, আহি পাইছেহি। মই একদম মনে মনে ভিডিঅ' কৰি আছোঁ দেই। মই যে ভিডিঅ' কৰি আছোঁ তেওঁ গমেই নাপায়। কিবা কিবি বজাৰ কৰি আনিছে। এফালে মই বনাই আছোঁ চাহ, গাখীৰ চাহ, কাৰণ দেউতাই 10 মান বজাত একাপ গাখীৰ চাহ খায় আৰু সেইবাবে দেউতাৰ কাৰণে মই একাপ গাখীৰ চাহ বনাই আছোঁ। 2খন মেৰিগোল্ড বিস্কুট আৰু গুড় এনেকৈ দিয়ে দেউতাই খাই ভাল পায়। গতিকে মই দেউতাক চাহকাপ দি থৈ আহোঁ। ओके फ्रेंड्स, এতিয়া মই কেমেৰাটো ভালদৰে ৰাখি লৈছোঁ কাৰণ মোৰ ষ্টেণ্ড নাই, কেমেৰা ষ্টেণ্ড, গতিকে মিলাই মেলি ৰাখিছোঁ। আৰু এতিয়া মই আহি গ'লোঁ পাকঘৰত দুপৰীয়াৰ খানা বনাবৰ বাবে। আজি মই এটা ৰেচিপি বনাম বুলি ভাবিছোঁ, তেনেই সহজ ৰেচিপি। গতিকে আপোনালোকৰ লগতো ভাবিলোঁ শ্বেয়াৰ কৰোঁ। গতিকে চাই থাকক আপোনালোকে। আজি মই বনাম মুড়ি গণ্ডা। আচলতে কিছুমানে মুড়ি গণ্ড বুলি কয় আৰু কিছুমানে মুড়ি গণ্ডা বুলি কয়, আৰু আপোনালোকেনো কি বুলি কয় মোক কমেণ্ট কৰি জনাব। মই কিন্তু মুড়ি গণ্ডা বুলিয়ে কৈছোঁ আৰু চাই থাকক। এইফালে মই কেৰাহীখন গৰম হোৱাৰ পাছত তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই ইয়াতে মাছ কেইটুকুৰা দি দিছোঁ। আৰু এইখিনি মাছ আচলতে যোৱাকালিৰে আছিলে, যোৱাকালি ৰাতি মাছ আনিছিলে আৰু সেই মাছৰে কেইটুকুৰামান থাকি গৈছিলে। সেই কেইটুকুৰা দিয়ে মই এতিয়া ৰেচিপিটো তৈয়াৰ কৰিম। এনেদৰে মাছ কেইটুকুৰা অলপ ৰঙা কৰি মই ধুনীয়াকৈ ফ্ৰাই কৰি তাৰ পাছত মাছ কেইটুকুৰা কাঢ়ি লোৱাৰ পাছত মই ইয়াতে অকণমান পিঁয়াজ দি দিম আৰু পিঁয়াজখিনি মই ভাজি ল'ম। তাৰ পাছত তাতে দি দিম মই আদা, নহৰু আৰু জলকীয়া অকণমান মিক্সিত পিচি দি দিম আৰু অকণমান হালধি মই দি দিছোঁ। আৰু এইখিনি অকণমান মই ভালদৰে ভাজিম ৰঙচুৱা হোৱালৈকে। আৰু এইখিনি লাগি যাব বুলি মই অকণমান পানী দি দিছোঁ, কাৰণ আদা নহৰুবোৰ লাগি গ'লে চব্জিৰ গোন্ধটো বেয়া হৈ যায়। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত মই ইয়াতে দি দিম মগুৰ দালি। মই মগুৰ দালিখিনি আগতীয়াকৈ বইল কৰি লৈছিলোঁ। মুড়ি গণ্ডা বনাবলৈ হ'লে মেইন ইনগ্ৰিডিয়েণ্টটোৱে হৈছে মগুৰ দালি, আৰু এইখিনি মই ইয়াতে এতিয়া দি দিম ধুনীয়াকৈ। অকণমান পানী দি এইখিনি উতলিবলৈ দিম আৰু সোৱাদ অনুসৰি অকণমান নিমখ দি দিম আৰু এইখিনি ভালদৰে উতলিবলৈ দিম। এতিয়া তাৰ পাছত ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছখিনি এনেদৰে দি দিম আৰু এইখিনি অকণমান লৰাই দিম ভালদৰে। ইয়াতে মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ইচ্ছা কৰে বা মছলা খায় তেন্তে মছলা ব্যৱহাৰ কৰিব পাৰে। আমাৰ ঘৰত আচলতে মছলাটো খুব কম ব্যৱহাৰ হয়, সেইবাবে মই দিয়া নাই।
এয়া এফালে মোৰ মুড়িগণ্ডা হৈ গ'ল ৰেডি। এয়া আপোনালোকে গৰম গৰম ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে। আপোনালোকে নিশ্চয়কৈ এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব। অতি সহজ এটা ৰেচিপি, খুব কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰিব। আপোনালোকক মই এটা বস্তু দেখাম দেই। এইফালে দেখিছেনে আমাৰ ঘৰৰ একদম নতুন অতিথি। এইয়া ইয়াতে মানে চৰাই এজনী পোৱালি জগালে বাঁহ সাজি। এই আমাৰ এই ফুলজোপা যে, এই ফুলজোপা দেখিছে নহয়, এইকেইটা পোৱালি দেখিছেনে আপোনালোকে? এইকেইটা অলপ অলপ পাখি গজিছেগৈ আৰু দেই। পোৱালিকেইটা একদম পূৰা টোপনিয়াই আছে, ইটোৰ ওপৰত ইটো উঠি আছে। এইয়া দেখিছেনে আপোনালোকে? এইটো মানে বাঁহটো সেইদিনা মেকুৰীজনীয়ে লুটিয়াই পেলাই দিলে। তাৰপিছতে মই এখন কাপোৰ এখন দি পেলাই এনেকৈ পৰি নোযোৱাকৈ বান্ধি থৈছোঁ আৰু যেনে তেনে পোৱালিকেইটা পাখি গজি উৰি যাব পৰা হ'লেই হ'ল আৰু দেই।